নমস্কাৰ বন্ধু বান্ধৱীসকল অসমীয়া নলেজৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এখন ধনী আৰৱ দেশ ওমানৰ বিষয়ে ক'বলৈ গৈ আছোঁ, যাৰ অফিচিয়েল নেম হৈছে চাল্টানাত অফ ওমান। ইয়াৰ ৰাজধানী আৰু ইয়াৰ আটাইতকৈ ডাঙৰ চহৰখনৰ নাম হৈছে মাস্কাট। ওমানৰ বৰ্ডাৰ ছৌদি আৰৱ, ইমন আৰু ইউএৰ সৈতে সংলগ্ন হৈ আছে। ইয়াৰ মুঠ জনসংখ্যা হৈছে প্ৰায় ৪৫ লাখ। ওমান আৰৱ দেশসমূহৰ ভিতৰত প্ৰথমখন স্বতন্ত্ৰ দেশ। ওমানৰ চুলতান ক্লাছ-বিট ছেদ হৈছে মিডল ইষ্টৰ একমাত্ৰ চুলতান, যিজনে এটা দীঘলীয়া সময়লৈকে চুলতান হৈ থকাৰ গৌৰৱ লাভ কৰিছে। ওমানত আপুনি চুলতানৰ বিপক্ষে একো ক'ব নোৱাৰে, কাৰণ ইয়াত এইটো এটা ডাঙৰ অপৰাধ। ইয়াত পুলিচে যিকোনো ঘৰত তালাচী ল'বলৈ কোনো ৱাৰেণ্টৰ প্ৰয়োজন নহয়। ওমানৰ কাৰেঞ্চি হৈছে বিশ্বৰ তৃতীয় আটাইতকৈ মূল্যৱান কাৰেঞ্চি। ইয়াৰ এক ওমানী ইৰাল হৈছে ভাৰতৰ প্ৰায় ১৯০ টকাৰ সমান। ওমানত তাৰ চুলতানৰ নামত এটা মছজিদ নিৰ্মাণ কৰা হৈছে, যিটো বনাবলৈ ভাৰতৰ পৰা প্ৰায় ৩০০ লাখ টনতকৈ অধিক পাথৰ লৈ যোৱা হয়, আৰু এই মছজিদটো বনাবলৈ প্ৰায় ৬.৫ বছৰ সময়ৰ প্ৰয়োজন হয়। ওমান এখন এনে দেশ য'ত অপৰাধৰ মাত্ৰা ০%। ওমান ইমান ধনী হোৱাৰ কাৰণ অন্য আৰৱীয় দেশৰ দৰে তেলেই নহয়, ইয়াত প্ৰচুৰ মাত্ৰাত মাছ আৰু খেজুৰৰ এক্সপৰ্ট কৰা হয়। ওমানৰ ৰাষ্ট্ৰীয় ভাষা হৈছে আৰবিক, কিন্তু ইয়াত ইংলিছো বহু পৰিমাণে ব্যৱহাৰ কৰা দেখা যায়। সেইকাৰণে ইয়াৰ প্ৰতিখন ছাইনবোৰ্ডত আৰবিকৰ লগতে ইংলিছতো লিখা থাকে। ১৯৭০ চনৰ আগলৈকে ওমানত এখনো হোটেল নাছিল, কিন্তু আজিৰ দিনত ১০০তকৈও অধিক 5-ষ্টাৰ হোটেল মজুত আছে। ওমান এখন এনে দেশ য'ত কোনো ধৰণৰ টেক্স দিব লগা নহয়। ওমান মধ্যপূৰ্বৰ এখন বিচিত্ৰ দেশ। ইয়াৰ ৪৪% জনসংখ্যা অন্য দেশৰ পৰা আহি ওমানত বাস কৰি আছে। ওমানৰ মুখ্য ধৰ্ম হৈছে ইছলাম, কিন্তু ইয়াৰ লোকসকলে ইছলামৰ আগতে ইবাদী ধৰ্ম পালন কৰিছিল। ওমানত মদ খাবলৈ চৰকাৰৰ পৰা এখন বিশেষ লাইচেন্স ল'ব লগা হয়, আৰু ইয়াৰ লোকসকলে ইনকামৰ ১০%তকৈ অধিক টকা ৰাগিয়াল বস্তু সেৱনত খৰচ কৰিব নোৱাৰে। ওমানত শিক্ষিতৰ হাৰ প্ৰায় ৯২%। পক্ষীৰ বাবে ওমানক আটাইতকৈ বিচিত্ৰ দেশ মনা হয়, কাৰণ এছিয়া, ইউৰোপ আৰু আফ্ৰিকাৰ পৰা অনেক পক্ষী ওমানলৈ অহা দেখা যায়। ৰাজধানী মাস্কাটক এৰি ওমানৰ বেছিভাগ অংশত ছোৱালীবোৰে ঘৰৰ পৰা কম বাহিৰত ওলায়। ইয়াত এনে মান্যতা আছে যে ছোৱালীবোৰে সৰ্বদা ঘৰৰ চোৱা-চিতা কৰিব লাগে। ওমানত মহিলাসকলে নিজৰ মুখখন ঢাকিবলৈ বুৰ্খাৰ সলনি এখন বেলেগ ধৰণৰ মাস্ক ব্যৱহাৰ কৰে। বন্ধুসকল, ওমান এখন শান্তিপ্ৰিয় দেশ। ইয়াত হিংসাৰ পৰিমাণ অন্য দেশতকৈ বহু কম, আৰু ইয়াত কোনো ধৰণৰ সন্ত্ৰাসবাদ মজুত নাই, যাৰ বাবে ই পৰ্যটকৰ বাবে এখন মুখ্য আকৰ্ষণীয় দেশ। গতিকে বন্ধুসকল, ওমানৰ বিষয়ে আজিৰ ভিডিঅ'টো চাই কেনে লাগিল? যদি ভিডিঅ'টো চাই ভাল লাগিল, তেন্তে ভিডিঅ'টো এটা লাইক কৰক, আৰু আগলৈ এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। ধন্যবাদ।